মালিক কেইটামান ক্ৰিকেট গুৰু, ক্ৰিকেট এক্সপাৰ্ট, যাক ক্ৰিকেট এক্সপাৰ্ট বুলি কয়। তাতে ইউটিউবত নিজৰ চেনেলত বৰ বৰ ডাঙৰ ডাঙৰ লেকচাৰ দি থাকে। সুমন গিলে ওৱান ডে খেলিবহে জানে, টি20 খেলিব নাজানে। আজি সেইকাৰণে সিহঁতক দেখাই দিছো সুমন গিল কি বস্তু হয়। সুমন গিলে যে টি20তো এক্সপাৰ্ট, ওৱান ডেটো এক্সপাৰ্ট, টেষ্ট মেচতো এক্সপাৰ্ট। সিহঁতে আজিৰ পৰা যাতে সুমন গিলৰ লগত পাংগা নলয়। সুমন গিল হৈছে এটা খিলাৰি হয়, খিলাৰি। আৰে শচীনো ছোৱালীক ভাল পোৱা ল'ৰা হয়। মই ক্ৰিকেট খেলিব নাজানিম। এই ইউটিউবত বহি কেইটামান লেকচাৰ দি থকা ক্ৰিকেট এক্সপাৰ্টৰ কথা কৈছে। জীৱনত তহঁতে ক্ৰিকেট খেলি পোৱা নাই আৰু তহঁতে বৰ এক্সপাৰ্ট ডাইলগ দিবলৈ আহ। কোনে কিমান খেলি, ক'ত খেলিব লাগে, কি খেলিব লাগে, এইবোৰ কথা ক'বলৈ আহ। যেতিয়া ফিল্ডত মুতিবি, যেতিয়া 150 স্পীডত বল আহিব, যেতিয়া পেনত মুতি দিবি বলৰ স্পীড দেখি, তেতিয়া গম পোৱা যাব। তেতিয়া গম পোৱা যায় কিমান খেলুৱৈ হয়। সেই কেমেৰাটো অন কৰি তাৰ আগত পেক 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 কৰি থাকিলে কি হ'ব? কোনে কি হয় এইটো জানি কিনে ক'ব লাগে। আজি দেখা নাই নিউজিলেণ্ডৰ কি অৱস্থা হৈ গৈছে? পিটন দেখি সিহঁতৰ হাত কঁপি আছে, বেট ধৰিব পৰা নাই। 66ত অল উইকেট ডাউন হৈ গৈছে। কোনোমতে ভালকে বেট ধৰিব পৰা নাই। এনেকা পিটন দিছো, জীৱনত এনেকা পিটন খাই পোৱা নাই সিহঁতে। সেই পিটন দেখি এটাই বেটত ভালকে বল লগাব নোৱাৰিলে। তেনেকে খেলা মানুহ হয় আমি, আমাক কথা কবা আহে। মালিক সিহঁতক বুজাই দিব দেই, এতিয়াৰ পৰা যাতে সুমন গিলৰ লগত পাংগা নলয়। হ'ব চিন্তা কৰিব নালাগে। আমি জানো না কোনে কেনেকে খেলে, সেইকাৰণেতো চান্স দি আছো ইমানকে খেলবাক লগি। চিন্তা কৰিব নালাগে, বিনা টেনচনত খেলি থাকা। আমি আছোতো। এইবিলাক যায় বকে বকি থাকিব দিয়ে। সিহঁতৰ জীৱনত বল খেলি নাপাওঁ মানুহ, সিহঁতে ক্ৰিকেটৰ কথা কবা আহে। তোহাৰ কেইটাৰ আলোচনা হ'ল যদি মোক এৰি দে, মই যাওঁগে। ইমান গৰু পিটন দিছা, পিটন দি এতিয়া ধৰি ৰাখছা যে মই যাওঁগে দে। আৰু মই ইয়াত নাহো আৰু। সেইকেইটা উইলিয়ামছন, টিম চাউদি এইকেইটা নাহি কিনে আমাক পঠাই দিছে। সেইকেইটা এতিয়া মজা পাইছো না আমি। সিহঁতে নাহি কিনে আৰামছে ঘৰত বহি চাই আছে আমাৰ মজাটো, লৈ আছে সিহঁতে টিভিতে। আমি যাওঁগে, আমাক যাবা দিয়া আৰু যাওঁগে আৰু নাহো আৰু ইয়াত মৰবাক লগি এনেকে খেলা।